দোস্ত কি খবৰ ভালনে আপোনালোকৰ সকলোৱে জেবি গোহাঁই মেজিক চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আৰু এটা যাদু লৈ আহিছোঁ। যাদুটো আপোনাৰ কৰিবৰ কাৰণে এখন আপোনাৰ নিউজ পেপাৰ লাগিব আৰু এগিলাচ পানী লাগিব। তো যাদুটো মই আপোনালোকক প্ৰথমতে দেখুৱাম, তাৰপিছত মই আপোনালোকক শিকাম। আহক আমি যাদুটোলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে চাই লওক, মোৰ ওচৰত এখন পেপাৰ আছে, নিউজ পেপাৰ। আছেনে? নিউজ পেপাৰ এখন আছে, ঠিক আছে। এতিয়া মই এখন এই পানীখিনি ইয়াত মই ঢালিম। পানী ঢালি দিওঁ। পানী ঢালি দিয়াৰ পিছত মই ইয়াত দেখাম। এতিয়া আকৌ চাই লওক। পানীখিনি নাই। এতিয়া মই যাদু কৰিম। যাদু কৰাৰ পিছত চাব, পানী মই আকৌ ইয়াৰ পৰা মই এনেকৈ মই উলিয়াই দিম দেই। তো যাদুটো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আহক আমি যাদুটো শিকিবলৈ যাওঁ। এইটো তেনে চিম্পুল। আপুনি এখন নিউজ পেপাৰ কিনি আনিব। নিউজ পেপাৰ কিনি আনি পিনি আপুনি ইয়াৰ মাজত এনেকৈ প্লাষ্টিক লগাব। দেখিছেনে? এইটো প্লাষ্টিকৰ ঠোঙা এনেকৈ লগাই ল'ব। লগাই লোৱাৰ পিছত আপুনি ওপৰেদি এনেকৈ টেপ লগাই দিব, চেলো টেপ লগোৱাৰ পিছত এইটো এটা আপোনাৰ ঠোঙা হৈ গ'ল, বেগ হৈ গ'ল। ইয়াত আপুনি পানী ভৰাব এনেকৈ। পানী ভৰোৱাৰ পিছত আপুনি যাদু কৰিব। যাদু কৰি পিনি আকৌ এনেকৈ উভতাই দিব পানীখিনি আপোনাৰ তাত লাগে। এইটো তেনে চিম্পুল, আপুনি ঘৰতে বনাব পাৰিব। এইটো ঘৰতে বনোৱা এইটো মেজিক হয়। তো আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু লগৰবিলাকক আপোনালোকে শ্বেয়াৰ কৰিব।